সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেমেৰামেন একদম বিজি ফোনত এয়া ধুনীয়া হৈ আহিছে একদম ৰিহা চিহা পিন্ধি এইফালে হাই কৈ দিয়ক আকৌ এনেকুৱা লাগিছে বাৰু মোক আৰু এইফালে বিহু বুলি চাকি গুচি জ্বলাই দিলোঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে নিশ্চয় ভাল আৰু মোৰো ভালেই। আৰু আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া আমি মানে ওলাই মেলি আহিছোঁ একদম ফটো মাৰিবলৈ একদম ষ্টাইল কৰি মেলি। আৰু এফালে মোৰ লগত আছে এয়া বৌ আৰু ছোৱালী, এফালে কেমেৰামেন সেইফালে মাইনা বহি আছে। তো কেনেকুৱা লাগিছে বাৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইফালে তো দেখাম আৰু আপোনালোকক। আৰু আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত ধুনীয়া এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজি ভিডিঅ'টো চাই কেনে পালে। আৰু এইফালে আমাৰ বৌ একেবাৰে ধুনীয়া হৈ আহিছে একদম ৰিহা চিহা পিন্ধি এইফালে হাই কৈ দিয়ক আকৌ ধুনীয়া এইফালে লাগি গ'ল খাৰু। তাৰপিছতে এইফালে আমাৰ ল'ৰা হাই কৈ দে, এইফালে ছোৱালী হাই। সকলোৱে ভিডিঅ'টো চাব দেই। এতিয়া বৌয়ে আজি বিহু নাচিব, মই নাচিব নাজানো। আৰু এইফালে আমাৰ কেমেৰামেন আছে দেই, আপোনালোকক দেখুৱাম এতিয়া। এইফালে কেমেৰামেন একদম বিজি ফোনত এয়া আজি মানে কেমেৰামেন হ'ব, আমাক ফটো মাৰি নিব। কেনেকুৱা লাগিছে? মজা লাগিছে। তো চাব আৰু আপোনালোকে সকলোৱে একদম সৰিয়হ এইফালে ফুল ফুলি আছে। এইফালে আমাৰ বৌয়ে নাচিছে দেই, আপোনালোকক অকণমান দেখাই দিছোঁ। ভিডিঅ' কৰিলোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। এইফালে বৌ হাই কৈ দিয়ক আৰু এইফালে ছোৱালী। তো ঘৰত গৈ লগ পাই আছোঁ আপোনালোকক। এইফালে মই ভাত বনাই আছোঁ, মা নাই যে সেইকাৰণে মই বনাই আছোঁ আৰু লগতে খাই আছোঁ প্ৰসাদ। এয়া প্ৰসাদ বৰ্তাহঁতে দিছিলে, বৰ্তাহঁতৰ নামঘৰত মানে বিহু বুলি শৰাই ভাগ দিছিলে, সেয়া তাৰে হয়। এইফালে মাছখিনি মায়ে নিমখ আৰু হালধি সানি থৈ দিছে এয়া, আৰু এইখিনি এতিয়া ভাজিব লাগে। আৰু এইফালে মই মাছ ভাজি আছোঁ আৰু বেকগ্ৰাউণ্ডবোৰ ইগন'ৰ কৰিব দেই, জুইশাল একদম ফুচকাই ভৰি আছে। আৰু এইফালে আৰু ইমান বেছি ঠাণ্ডা লাগিছে নহয়, সেইকাৰণে জুইতে বনাইছোঁ আৰু গেছত বনাই থাকিবলৈ মন নাযায়, থিয় হৈ ইমান চেঁচা। বৰষুণ দি দিয়াৰ কাৰণে এইকেইদিন বেছিকৈ ঠাণ্ডাটো পৰিছে। আৰু আপোনালোকৰ ফালে বাৰু বৰষুণ দিছিলে নাই জনাবচোন। আৰু এতিয়া ঘৰত কোনো নাই, মই আৰু অকল হাজবেণ্ড আছোঁ। মা আৰু ভাইটি গ'ল জেঠাইহঁতৰ ঘৰত ভাত খাবলৈ, মাতিছিলে তাত। আৰু আমাৰ কাৰণে এয়া মোৰ মাছ ভজা হৈ গ'ল আৰু এইখিনি মই শাকত দিম। আৰু এইফালে মই শাক বনাই আছোঁ, কাঠ আলু আৰু বিলাহী সেনেকৈ বনাইছোঁ। আৰু ইয়াতে মই ভাজি লোৱা মাছ কেইপিচ দি দিম, 3 পিচ দিছোঁ। আৰু মাঘৰ বিহুৰ দিনা হেনো কাঠ আলু নাখালাগে অহা মানে পুনৰ জনমত গাহৰি জনম লয় বুলি কয়। সঁচানে মিছা নাজানো বাৰু, কমেণ্ট কৰি জনাবচোন সঁচানে মিছা। আৰু এইফালে মই একদম চিম্পুলকৈ সজাই ল'লোঁ। কেনেকুৱা লাগিছে বাৰু দেখাত কমেণ্ট এটা কৰি জনাবচোন। আজিলৈ ইমানতে, বাই বাই। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ যোগেদি। আৰু যদি কোনোবা এতিয়ালৈকে মোৰ ইনষ্টাগ্ৰাম ফ'ল' কৰা নাই তেন্তে ফ'ল' কৰি দিব, মই লিংকটো তলত দি দিম। খুচি জেকে বুলি আছে।